ৰাজুৱে তাৰ প্ৰেমিকা ঘৰত ফুৰিব গ'ল বা দেৰি হোৱা কাৰণত ক'লে যে আজি ৰাতি থাকি যোৱা। ৰাতি থাকিব দিলে। ৰাতি ভাত পানী খাই খোৱাৰ পিছত তাৰ প্ৰেমিকা মাকে ক'লে তোমালোক দুইজনে সিটো ৰুমত শুৱা, আমি এইটো ৰুমত শুম। তাৰপিছত কথা মতে কাম হ'ল। শুব সময়ত তাৰ প্ৰেমিকাই তাক কৈছে যে মাজতে আমি গাঁৱটো থৈ লৈছোঁ, তুমি সিপাৰে শুবা, মই ইপাৰে শুম। কথা মতে কাম হ'ল। ধুনীয়াকৈ দুইটাই শুলে। শোৱাৰ পিছত ৰাজু আকৌ এটা অভ্যাস আছে, ৰাতিপুৱা সোনকালে উঠা অভ্যাস। সি ৰাতিপুৱা সোনকালে উঠিলে, অচিনাকি ঠাই, সেইকাৰণে সি কি কৰিলে, খিৰিকীখন মেলি ধুনীয়াকৈ খিৰিকীৰ কাষতে চকীখন পাৰি সি পাহাৰটোলৈ চাই আছে। পাহাৰটোলৈ ভালেমান সময় চাই থকাৰ পিছত তাৰ প্ৰেমিকা শুই উঠি লৈ তাক গৈ ক'লে কি হ'ল, তুমি যে পাহাৰটোলৈ একান্ত মনে চাই আছা, কিবা কবিতা লিখিবা নেকি? তেতিয়া ৰাজুৱে ক'লে নহয়, মই ভাবিছোঁ তোমাক যদি মই নিবলৈ আহোঁ, এই পাহাৰটো বগাইহে তোমাক মই নিবলৈ আহিম। ৰাজু কথা শুনি প্ৰেমিকাই আকৌ ক'লে থোৱা ইমান বাজে লেকচাৰ দিব নালাগে, এনেকুৱা সফাই মই বহুত দেখিছোঁ, তুমি মোৰ আগত সেইটো লেকচাৰ দিব নালাগে। ৰাতি তুমি সাধাৰণ গাঁওটোকে পাৰ হ'ব নোৱাৰিলা, আকৌ মোক নিবলৈ তুমি পাহাৰ বগাই আহিবা। থোৱা। হাই গাইজ, ভিডিঅ'টো কেনেকুৱা পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিবলৈ কিন্তু নাপাহৰিব।